हेलो दोस्तों तो कैसे हैं आप लोग মই আজি গৈ আছো মেলা চাবলৈ আৰু আইনাৰ সন্মুখত গৈ চাই আছো কেনে দেখা গৈ আছে আৰু হাতত এটা ঘড়ী পিন্ধিলো সৰু ভাইটিয়ে পিন্ধাই দিলে ঘড়ীটো বজাৰত আহি স্কুটিত কেলিটাৰ মান পেট্ৰল ভৰালো আৰু মোৰ সৰু ভাইটিয়ে এতিয়া গৈ আছো মেলা চাবলৈ আপোনাৰ So আমি এতিয়া মেলাখনত আহি পালো আৰু মেলাখনৰ ভিতৰত থুমাম আৰু মেলাখনত ভিতৰত আমি গৈ কি কৰো কেনেদৰে এনজয় কৰো আৰু সকলো বিলাক বস্তু আপোনালোকক দেখুৱাম চাই থাকক ফুলবিলাক চাই ইমান ভাল লাগিল কিমান ধুনিয়াকৈ সজোৱা হৈছে কিনিবলৈ ইচ্ছা গৈছিল কিন্তু বেছি পইচা নাছিল কাৰণে কিনিব নোৱাৰিলো মেলাখনত আহি মই মোৰ মাহীৰ ছোৱালীবিলাকক লগ পালো আৰু হিয়তৰ লগত ফুৰিলো খালো আৰু বহুত এনজয় কৰিলো আৰু হেকত মই হিয়তক এটা চকৰিত উঠালো डोरिया शेष तुम नाइट मत डोरिया शेष 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 শেষত মই 5 জনৰ কাৰণে 5টা টিকেট আনিলো আৰু হিয়তক লৈ গলো চকৰিত আৰু ইমান ভয় খাইছিল তো গৈ আছো মই এতিয়া চকৰিত আৰু হিয়তক উঠাম মই চকৰিত আপোনালোকে চাই থাকক কেনে দৰে ভয় খাইছে হিয়তে না शेष আর শেষ কেমন লাগলো টাটা বাই বাই এতিয়া আমি ঘৰত গৈ আছো নানি ঘাটাক দাও ডাক দিম না কিন্তু হন কো নানি মামি কো ডাক মামি ও দুটা শোনা কাম না করে ও নানি को আর লাস্ট দামগা হ্যাঁ লাস্ট এ ভালো না তো কইলে ভালো না হেকত তাইৰ লগত অলপ ধেমালি কৰিলো কিবা কলে ডাঙৰকৈ মাতি দিয়ে ও নানি মোক কিবা কৈ আছে